Hello guys, welcome to my channel. So আজি সৰস্বতী পূজা আৰু ৰিপাব্লিক ডে গতিকে হ্যাপি ৰিপাব্লিক ডে। সো আমি এতিয়া ৰেডি হ'ম আৰু গা চা ধুই কিনে আহিলোঁ। সো আমি ৰেডি হ'ম। এফালে আমাৰ অলি কোঁৱৰ তুমি কেতিয়া ৰেডি হ'বা? ওলাইছোঁ আৰু হয় নেকি? কৈ দিয়া হ্যাপি ৰিপাব্লিক ডে বুলি। হেপী ৰিপাব্লিক ডে টু অল। তো আমি ৰেডি হ'ম আৰু ব্ৰেকফাষ্ট নাই কৰা, পূজা চূজা কৰিব লাগিব ন, তাৰপিছতহে খাম আৰু যি খাব লাগে আৰু তাতে খাম। তাৰপিছত যদিও নাখাওঁ ইয়াত আহি হ'লেও খাম। চ' আমি এতিয়া ৰেডি হ'ম, গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। মই আপোনালোকক আজি দেখাই যাম আমি ক'ত যাম, আমাৰ কলেজত কেনেকৈ সৰস্বতী পূজা পাতে। তো আমি যাম, আপোনালোকক দেখুৱাই থাকিম, গতিকে চাই থাকক। চ' এয়াই হৈছে মোৰ ড্ৰেছটো আজি। এইফালে হেল্প কৰি দিছে বিকজ মই নাজানো পিন্ধিবলৈ। লাজে লাগিছে মানে, মই সঁচাকৈ মানে নাজানো। মেকআপ কৰা নাই, কৰিম আৰু। এইফালে অলি দেখাই দিয়া তোমাৰ ড্ৰেছটো। আমি এতিয়া মেকআপ কৰিম, তাৰপিছত দেখাই আছোঁ কেনেকুৱা লাগিছে মোৰ কাপোৰযোৰ। কমেণ্ট ছেকশ্যনত জনাব। বহুত পুৰণা হয় বিকজ অল্ড ইজ গ'ল্ড। এইবোৰ চিত্ৰাৰ ডাইলগ হয় দেই। ধৰচোন হাত আহিছে, আমনি আহিছে। ভাল হৈছে আৰু ইয়াতকৈ আৰু বেছি ষ্টাইল কৰি নিজে কমফৰ্টেবল নহ'ব, বুজিছ? চিম্পলকৈ কৈছোঁ, ইমান ষ্টাইলিছ নহয় যে মই। और ज़्यादा स्टाइल करूँ और करूँ स्टाइल क्या करूँ? ये तुम पे नहीं किया ना, ये वाला क्या ये थोड़ा लाल करो यहाँ। लाल करूँ? क्यों? हाँ, और यहाँ blue करूँ? बाहर में ज़्यादा लाल যাওঁ মই নতুন মইনো কি কৰোঁ? তুমিতো নোযোৱা। মই নাযাওঁ, তুমিতো নোযোৱা, মই নাযাওঁ। আমি যাওঁ। বাবাই যাবা নেকি? আমি যাম এতিয়া। ইয়াত লগাইছিলা নেকি পিংকিছ? বেছি লাগিল, সোমাই থাকিলে চাউণ্ড। কি হয় মানে এইটো? ধুনীয়া ছোৱালীবোৰ নতুন কাপোৰ পিন্ধি আহিছে। এইযোৰ আকৌ পুৰণা কাপোৰ। এইযোৰ আকৌ বোলে নতুন দেই, নতুন নহয়।
নতুনকৈ চিলোৱা নতুনেই পিন্ধা নাই মানে নতুন নহয় বুলি কওঁ তেনেকুৱাই আৰু ফটো মাৰিগে নাই মোক কি কওঁ মই ফ্লেট পিন্ধি আহিছোঁ মোৰ আকৌ পেটডাল ওলাই যায় নহয় এইফালে ভিতৰত সোমাই গ'ল নেকি সোমাই গ'ল চাগে অঁ ভিতৰত সোমাই গ'ল নীলা নীলাকৈ দেখি আছোঁ এইবোৰ চাওক ফটোশ্বুট ৰাস্তা হয় পিনে মোক গোটেই একদম ধৰি পেলাই দি থৈ এইবোৰ বস্তুবোৰ ধৰিব দিছে এছিষ্টেণ্ট অঁ এছিষ্টেণ্ট তুমি কি কেমেৰামেন মই কেমেৰামেন মই BTS কেমেৰামেন বিহাইণ্ড দ্য চিন নট BTS কে পপ বোলা BTS নহয় আৰু এয়া টেন টেনেন 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 নেকি এয়া চাওক উফ ক'বই নালাগে আৰু অপেশ্বৰী কেইজনী আমাৰ মই তাৰপৰা ওলাই আহিলোঁ এই পোৱালিবোৰ চাওক ইমান কিউট কৰিবা দেই পিছলৈ গৈ থাকিবা আমি তাৰমানে হোষ্টেল ফালে গৈ আছোঁ হোষ্টেল ফালে গৈ আছে তাই মানে মন্দিৰ যাম ন আমি হয় নাই মন্দিৰ যাম চ' গাইজ আমি মন্দিৰ নগ'লোঁ বিকজ বহুত বডি পেইন হৈছে আৰু কাইলৈ প্ৰেক্টিকেলো আছে গতিকে অলপমান ৰেষ্ট কৰি কিনে পঢ়িব লাগিব গতিকে ইমান ঘূৰি নুফুৰিলোঁ আৰু তাৰপৰা ডাইৰেক্ট ৰুমলৈ আহি গ'লোঁ চ' মোৰ ব্লগটো ইমানেই আৰু বহুত ছুটি হ'ল বাট ইমানতে খতম কৰিব লাগিব মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু আপোনালোকৰ মৰমবোৰ যাতে মোক এনেকৈয়ে দি থাকে গম পাইছোঁ বহুত দিন ভিডিঅ' দিব পৰা হোৱা নাই কাৰণ ব্যস্ত আছোঁ ভালেখিনি প্ৰেক্টিকেলখিনি শেষ হোৱা নাই গতিকে ক্ষমা কৰিব বেয়া নাপাব যেতিয়া মই ফ্ৰী হৈ যাম যেতিয়া এইবোৰ খতম হৈ যাব তেতিয়া মই ডেইলি নহয় বাট যিমান পাৰোঁ সিমান ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম বিকজ বহুত ক্লাছ থাকে গতিকে পচিবল নহয় সদায় ভিডিঅ' বনোৱাটো আৰু তেনেকৈ ইমান ওলায়ো নাযাওঁ গতিকে যিমান পাৰোঁ সিমান মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম গতিকে ধন্যবাদ বাই বাই